হেল্ল' নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আকৌ এটা ব্লগ বনাবলৈ লৈছোঁ। ভিডিঅ'টো চাই থাকক আপোনালোকে। আজি ৰ'দ দিছে, বিহুৰ কাপোৰ ধুইছোঁ। এতিয়া বিহুৰ কাপোৰ ধুই মেলি গা পা ধুই আহিছোঁ আৰু আধাখিনি মেলিবলৈ আছেই। মেলিলৈ চাই থাকক আপোনালোকে। কাপোৰখিনি আধাখিনি শুকালে ৰাতিপুৱাই ধুই দিয়া। এতিয়া ভাত পানী বনাই লওঁ, খাই লওঁ। পিছত লগ পাই আছোঁ। ভাত বনাই লওঁ। আজি কচু শাক বনাব লৈছোঁ। সেয়া বিলাহী দুটা, কচু আছে এক মুঠি, এফালে আলু। ঠিক আছে বনাই লওঁ। কচুখিনি বাছি লওঁ, এয়া চফা কৰি লৈছোঁ। কচুখিনি পিছত বইল কৰি ল'ম। কচু শাক খাই কোনে ভাল পায় আৰু মইতো বহুত ভাল পাওঁ। আমাৰ ঘৰৰ বাৰীৰে কচু হয়, মায়ে সেইদিনাটো তুলি থৈছিলে। কচুখিনি এয়া বইল কৰি লওঁ। অলপ তিনিটা আলু দি দিছোঁ। কচুখিনি বইল কৰি লওঁ। বইল কৰি পানীটো পেলাই ল'ম। ইফালে এইখিনি তিতাকেৰেলা শুকান ভাজি বনাই দিওঁ। তিতাকেৰেলাখিনি কাটি লওঁ। তিতাকেৰেলাখিনি কাটি হৈ গ'ল। এয়া তিতাকেৰেলাখিনি এনেকৈ কাটি লৈ মই অলপ দেৰি নিমখ মিলাই থৈ দিওঁ। তেতিয়া অলপ কোমল হয় আৰু তিতাটো অলপ কম হোৱা যেন পাওঁ। সেইকাৰণে এনেকৈ থৈ দিওঁ মই অলপ দেৰি, আধা ঘণ্টামান। তিতাকেৰেলাখিনিৰ কাৰণে মই তেল গৰম কৰিলোঁ কেৰাহীত। এতিয়া নহৰু কেইটামান দি দিওঁ। তিতাকেৰেলা নহৰুৱে দিওঁ, পিঁয়াজ নিদিওঁ। অলপ হালধি দি দিওঁ। তিতাকেৰেলাখিনি দি দিছোঁ। ইয়াত আৰু নিমখ যোগ নকৰোঁ, যিহেতু কাটি পেলাই নিমখ মিলাই থৈছিলোঁ। সেইকাৰণে নিমখ আৰু প্ৰয়োজন নহয়। নিমখ আৰু নিদিওঁ। আমি ভাজি থাকোঁ। কচুখিনি বইল কৰি আছোঁ। ভাত কাটি দিছোঁ। এইফালে কচু শাকৰ কাৰণে কেৰাহীত তেল গৰম কৰি লৈছোঁ। পিঁয়াজ দি দিছোঁ। তেল গৰম হোৱাত এয়া ভিডিঅ'টো মই নিজে কৰি আছোঁ, সেইকাৰণে অলপ কপিছে, আপোনালোকে বেয়া নাপাব। অলপ হালধি দি দিছোঁ।
কেৰাহী দি দিছোঁ। অলপ জালুকৰ গুড়া দি দিছোঁ। মোৰ কচু শাক ৰেডিয়ে হৈ গ'ল। কচু আৰু এইফালে তিতা কেৰেলা ভাজি হৈ গ'ল। ভাত পানী বনাই হৈ গ'ল, খাই লওঁ এতিয়া। পিছত লগ পাই আছোঁ। ঠিক আছে। এয়া আবেলি টাইমত ওলাই আহিছোঁ ওচৰতে বাৰ্থডে খাবৰ কাৰণে। খুৰী, মা, ভণ্টি এয়া পাই গ'লোহি বাৰ্থডে ঘৰ। এয়া বাৰ্থডে গাৰ্ল অনন্যা। লাকি বাইদেউ ঘৰত বাৰ্থডে খাব আহিছোঁ। কেক কাটিব লৈছে। এয়া চাই থাকক। আমি পূৰা কথা পাতি হাঁহি আছোঁ খুৰীহঁতৰ লগত। এয়া বাৰ্থডে গাৰ্ল। এতিয়া ভাত খাই লওঁ। এয়া ভাতত আছে মাংস, এইফালে পনীৰ, এইফালে মাছ আৰু চাটনি, পোলাও। খানাটো খাই বহুত টেষ্টি লাগিলে, ভাল লাগিলে। বাৰ্থডে খাই আহি ঘৰ পালোহি। ঘৰ আহোঁতে ভিডিঅ' কৰাই নহ'ল। এতিয়া ভাবিছোঁ ভিডিঅ'টো সামৰি লওঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।